আজিৰ জেনেৰেশ্যনে ভাল নাপাবও পাৰে আজিৰ জেনেৰেশ্যনে কি ভাল পায় আই শুড নো তেতিয়াহে মই এটলিষ্ট পলিটিচিয়ান হিচাপে কাৰণ মই প্ৰশাসন যন্ত্ৰৰ লগত জড়িত মই আমাৰ আইবিটো কেনেকৈ হ'ব ৰাস্তাটো কেনেকৈ হ'ব কলেজখন কেনেকৈ হ'ব সেইটোৰ লগত মই টোটেলি জড়িত ফুল্লি জড়িত কিন্তু মই যদি এতিয়া নাজানো আজিৰ ল'ৰাটোৱে কি বিচাৰে আজিৰ ছোৱালীজনীয়ে কি বিচাৰে যে আমাৰ আইবিটো এনেকৈ হ'ব লাগিছিল আমাৰ ষ্টেডিয়ামটো এনেকৈ হ'ব লাগিছিল আমাৰ কলেজখন এনেকৈ হ'ব লাগিছিল এই জানিবলৈ আমি অন্ততঃ পলিটিচিয়ানসকলে নতুন জেনেৰেশ্যনৰ ল'ৰা ছোৱালীৰ লগত ইণ্টাৰেক্ট কৰাটো বহুত জৰুৰী আৰু সেইকাৰণে মই চান্স পালে কি কৰোঁ চান্স পালে মই এনেকৈ স্কুল কলেজলৈকে আহিবলৈ চেষ্টা কৰোঁ অহাকালি আমাৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ দিন এটা ভালো দিন আপোনালোকক সকলোৱে কাছে নিমন্ত্ৰণ দিছেই আৰু মই অনুৰোধ কৰিম আপোনালোকে যাতে কালি আমাৰ পেপাৰ মিলৰ সভাখনলৈকে আহে আৰু কালি আমাৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ দিন কালি জাগিৰোডত আমি ৩৫,০০০ মানুহৰ নিমন্ত্ৰণ দিছোঁ এটা সমষ্টিত ৩৫,০০০ মানুহ গোটোৱাটো ইমান সহজ কথা নহয় তথাপিও চেলেঞ্জ হিচাপে লৈছোঁ তাৰ পাছতো আজি মই দিনটো তাত ব্যস্ত থাকিব লাগিছিল মই গোটেইকেইখন স্কুল আমাৰ সমষ্টিত আৰু এখন স্কুল নাগাবান্ধা স্কুল তালৈকো যাম জাষ্ট টু ইণ্টাৰেক্ট উইথ দ্য ষ্টুডেণ্টছ অফ দিছ জেনেৰেশ্যন গতিকে সেইকাৰণে মই আজি আহিছোঁ কিন্তু সময় কম বহুত সময় থাকিব নোৱাৰিলোঁ কিন্তু মই অহাৰ কাৰণটো সেইটো ছেকেণ্ড কথাটো মই আপোনালোকক কিয় মই এদিনাখন মৰিয়নি তিয়ক আৰু যোৰহাটত এই স্কুলখিনিৰ আধাৰশিলা কৰি আছিলোঁ মই তাতে দুটা তিনিটা কথা কৈছোঁ যে পঢ়া শুনা নহ'লে কিন্তু আমাৰ অৱস্থা বেয়া আজি আমি যদি জাগিৰোডৰে চাওঁ যি ঘৰ মানুহৰ ল'ৰা ছোৱালীকেইটাৰ পঢ়া শুনা বেছি ভাল বা পঢ়া শুনা কৰা তেওঁলোকৰ ছ'চাইটিত তেওঁলোকৰ প্ৰতিষ্ঠা আৰু ইভেন ফিনান্সিয়েল চিটুৱেশ্যন পঢ়া শুনা নকৰা মানুহৰ ঘৰৰ ল'ৰা ছোৱালীকেইটাতকৈ ভাল যদি সহজ অৰ্থত মই কওঁ যে আমাৰ ল'ৰা ছোৱালীবিলাকে কাম কৰিবলৈ বাহিৰলৈ যায় বাহিৰলৈ যালে কি হয় যিজন ল'ৰাই মেট্ৰিক ফেইল কৰি যায় তেওঁ তাতে গৈ কি কৰিব বেংগলোৰত কাম কৰে চেন্নাইত কাম কৰে বা দিল্লীত গুজৰাটত কাম কৰে তেওঁ কি কৰিব চকীদাৰৰ কাম কৰিব বা চিকিউৰিটি গাৰ্ডৰ কাম কৰিব তেওঁ দৰমহা কিমান পাব ২০,০০০ পাব আৰু যিজন ল'ৰাই BSc পাছ কৰি যায় তেওঁ পাব ৫০,০০০ টকা দৰমহা আৰু যিজন ল'ৰাই BA পাছ কৰি যাব তেওঁ পাব কিমান ৪০,০০০ টকা দৰমহা গতিকে দৰমহাৰ স্লেবটো ক'ত গৈ পেলাই ৰয় পঢ়া শুনা কিমান কৰিছে তাত ডিফাইন কৰে গতিকে পঢ়া শুনা কৰাৰ লগত কিয় ছ'চিয়েল ষ্টেটাছটো পাৰিলে পঢ়া শুনা কৰা মানুহক আমি শ্ৰদ্ধা কৰোঁ সন্মান কৰোঁ আমি এনেকুৱা নহয় এজন মানুহ বহুত পঢ়া দেই তেওঁৰ লগত কথা ক'লে ভালকৈ ক'ব লাগে আমি কওঁ নে নকওঁ শিক্ষকসকলক আমি অতি শ্ৰদ্ধা কৰোঁ আৰু যিসকলৰ ফিনান্সিয়েল এষ্টাব্লিছমেণ্টটো থাকে যিসকলে সমাজক লৈ চলে কিছুমান মানুহ অৱশ্যে আছে অকল ফিনান্সিয়েল এষ্টাব্লিছমেণ্ট আছে কিন্তু সমাজৰ লগত কোনো লিংক নাই সমাজৰ লগত তেওঁ ভাল ব্যৱহাৰ নকৰে সেই মানুহখিনিক বাদ দিলে যোনে সমাজৰ কথা চিন্তা কৰি কৰে যি এডুকেটেড যি ফিনান্সিয়েলি এষ্টাব্লিছ সেই মানুহৰ সমাজত আগস্থান বেছি বা সেই সন্মান বেছি গতিকে আমাৰ পঢ়া শুনাৰ লগত আমি কম্প্ৰমাইজ কৰিবই নোৱাৰোঁ পঢ়াৰ লগত আমি কম্প্ৰমাইজ কৰিবই নোৱাৰোঁ গতিকে আমি স্কুলখন ভাল কৰাটো জৰুৰী এই কেইদিনত আমি ৩১৫খন স্কুল এনেকৈ ৩ কোটিৰ পৰা ৮ কোটি টকালৈকে অসম চৰকাৰে দিছোঁ নতুনকৈ বনাবৰ কাৰণে আপোনালোকে যদি দেখিছে আমাৰ এই ওচৰতে আছে আমি অংগনবাদী কেন্দ্ৰসমূহ খুব ভালকৈ বনাবলৈ চেষ্টা কৰিছোঁ এতিয়ালৈকে আমাৰ সমষ্টিত প্ৰায় ৬০টা অংগনবাদী কেন্দ্ৰ আমি বনাইছোঁ এই বছৰ অসম চৰকাৰে আৰু ১০,০০০ অংগনবাদী কেন্দ্ৰ বনাব গতিকে ডেফিনেটলি আৰু ১০০ অংগনবাদী কেন্দ্ৰ আমি আমাৰ সমষ্টিত লাভ কৰিম আটক ধুনীয়াকৈ বনাইছোঁ মোৰ মনত পৰে ২০০২ মানত অংগনবাদী কেন্দ্ৰ বনাইছিল তেতিয়া ১ লাখ মান টকা আছিল এটা অংগনবাদী কেন্দ্ৰৰ বনোৱাৰ মূল্য আৰু এতিয়া অসম চৰকাৰে ২৫ লাখ টকা খৰচ কৰি এটা অংগনবাদী কেন্দ্ৰ বনাইছে আমি কিয় এই কামটোত গুৰুত্ব দিছোঁ যে শিক্ষাক আমি আগুৱাই লৈ যাব লাগিব শিক্ষা নহ'লে আমাৰ কোনো বস্তুৱে আমি ক'তোৱে আমি সফল হ'ব নোৱাৰোঁ ভালকৈ কথা ক'ব নোৱাৰিম ভাল ব্যৱহাৰ কৰিব নোৱাৰিম ভালকৈ বহি কাপোৰ পিন্ধিব নোৱাৰিম ভাল আচাৰ ব্যৱহাৰ কৰিব নোৱাৰা মানুহকতো মানুহে বেয়াকৈ চায় গতিকে পঢ়াটো অত্যন্ত গুৰুত্বপূৰ্ণ আৰু সেইকাৰণেই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমি এইখিনি কাম কৰিবলৈ আগবাঢ়িছোঁ এইবিলাক কাম ইমান সহজ কাম নহয় এই আমাৰ জাগিৰোড হায়াৰ ছেকেণ্ডেৰী স্কুলখন ৭ কোটি টকাৰে বনাম আগতে কোনো ভাবিব পৰা নাছিলে মোক আমাৰ প্ৰিন্সিপাল অপূৰ্ব দাস ডাঙৰীয়া আৰু খুৰাই মোক কৈয়ে থাকে স্কুলখন কৰিব লাগে কৰি দিব লাগে মই আগতে ভাবিবই পৰা নাছিলোঁ যে একেদিনাই কেতিয়াবা এনেকৈ ৮ কোটি টকা দিব পাৰিম কাৰণ আগতে চিষ্টেমটোৱে নাছিলে
এখন স্কুল আজিৰ পৰা 50 বছৰৰ আগত বনালে আমি ক'ৰবাৰ পৰা 50 লাখ টকা আনি দিওঁ, ক'ৰবাৰ পৰা 20 লাখ টকা আনি দিওঁ, তেনেকৈ বিচাৰি বিচাৰি আনি দিব লাগে, সকলোতেতো আনি দিব নোৱাৰো। কিন্তু আগতে আমি ভাবিবই পৰা নাছিলো যে একেদিনাই আমি 8 কোটি টকা খৰচ কৰি 7 কোটি টকা খৰচ কৰি এখন স্কুলৰ আধাৰশিলা কৰিম। এইখিনি কৰিব পাৰিছো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ভিজনাৰী লিডাৰশ্বিপৰ কাৰণে। আৰু এই কাৰণে আমি এইখিনি কাম কৰিব পাৰিছো। আৰু মইতো জাগিৰোডবাসী হিচাপে, জাগিৰোডৰ এজন ব্যক্তি হিচাপে, জাগিৰোডৰ এজন নাগৰিক হিচাপে, জাগিৰোডৰ বিধায়ক হিচাপে অত্যন্ত কৃতজ্ঞ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ওচৰত আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওচৰত। জাগিৰোডক ভাবিব নোৱাৰাকে বদলি কৰাবলৈকে অহাকালি আমাৰ পেপাৰ মিলত ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰীৰ টাটা গ্ৰুপৰ দ্বাৰা পৰিচালিত ইণ্ডাষ্ট্ৰীৰ আধাৰশিলা হ'ব। আপোনালোকে হয়তো সকলোৱে অলপ গম পায়। এই ইণ্ডাষ্ট্ৰীটো 27,000 কোটি টকাৰ হ'ব। তাত 15,000 ডিৰেক্ট এমপ্লয়মেণ্ট থাকিব। ডিৰেক্ট এমপ্লয়ী থাকিব 15,000 আৰু ইনডিৰেক্ট এমপ্লয়ী হ'ব 13,000 পৰা 14,000। মানে আমাৰ কাৰণে গৌৰৱ, আমাৰ কাৰণে দুখৰো কথা। পেপাৰ মিলটো আছিলে, পেপাৰ মিলটো নাইকিয়া হৈ গ'ল। কিন্তু পেপাৰ মিলটোৰ মূৰ বোধেৰে 4 গুণ 5 গুণ ডাঙৰ এটা ইণ্ডাষ্ট্ৰী আমাৰ ইয়ালৈকে আহিব। আৰু গৌৰৱৰ কথা, আমাৰ ইয়াত যি প্ৰডাকশ্যন হ'ব সেই প্ৰডাক্ট ক'ত যাব? আমেৰিকা, ইউৰোপলৈকে যাব। আমাৰ ইয়াতে যি ছেমি কণ্ডাক্টৰ হ'ব বা চিপছ হ'ব, আমাৰ দেশত ইউজ হয়তো নহ'ব, হোৱা খুব কম হ'ব। ক'লৈকে যাব? আমেৰিকাত যাব, ইউৰোপত যাব। সেইটো এটা আমাৰ কাৰণে গৌৰৱ। আমাৰ ইয়াতে দেশৰ বিদেশৰ মানুহ আহি থাকিব। আমাৰ ইয়াতে তেওঁলোকে কি কৰে? আমাৰ ইয়াতে হোটেলত আহিব লাগিব, আমাৰ ইয়াতে ৰেষ্টুৰেণ্টত আহিব লাগিব, আমাৰ দোকানতে আহিব লাগিব। গতিকে কিমান আমাৰ জেগাখিনি চেঞ্জ হৈ যাব। কেইদিনমানৰ আগত মোৰ ইয়াতে আজি 4 দিন নে 5 দিন আগত যেতিয়া মই পেপাৰ মিললৈ আহিছিলোঁ, আমাৰ ইণ্ডাষ্ট্ৰী ডিপাৰ্টমেণ্টৰ কমিশ্যনাৰ ছেক্ৰেটাৰীগৰাকীয়ে মোক কৈছিলে যে ছাৰ জাগিৰোডটো গুৰগাঁও হৈ গ'ল, জাগিৰোডটো দিল্লীৰ গুৰগাঁও হৈ যাব। ডেট ৱে উইদাউট চেঞ্জিং। আৰু ইয়াতে গোটেইখিনি 15,000 মানুহ যেতিয়া থাকিব, তেতিয়া জাগিৰোডৰ পৰিৱেশ বদলি হৈ যাব। সুফল প্ৰত্যেকজন জাগিৰোডবাসীয়ে লাভ কৰিব। তাতকৈ আৰু ডাঙৰ কথা আমাৰ কাৰণে হ'ব নোৱাৰে। কেইদিনমানৰ আগত মই দেখিছোঁ আমাৰ জাগিৰোড কলেজতে টাটা গ্ৰুপে আহি পেলাই চাকৰি মেলা পাতিছিল। কিন্তু সমস্যা কি হৈছে? 1,000 ল'ৰা ছোৱালী বিচাৰিছিল, BSc পাছ 1,000 ল'ৰা ছোৱালী বিচাৰিছিল চায়েন্স গ্ৰেজুৱেট। মই শুনামতে 550 মানহে পালোঁ। গোটেই অসমত 550 মানহে পাইছে। গতিকে আমাৰ সমস্যাটো ক'ত? আমি চায়েন্স গ্ৰেজুৱেট কৰিব পৰা নাই। এতিয়া এমপ্লয়িজ বাহিৰৰ পৰা আহিব, কিন্তু তেওঁলোকৰ ফাৰ্ষ্ট প্ৰায়ৰিটি জাগিৰোডে আছিলে। তেতিয়া কাকো কোৱা নাছিল যে জাগিৰোডৰ ইণ্ডাষ্ট্ৰীৰ কাৰণে ইয়াতে তেওঁলোকে চাকৰিৰ কাৰণে জব ফেয়াৰ পাতিছে বুলি কোৱা নাছিলে। মই কথাটো জানিছিলোঁ আৰু জানি পেলাই মই প্ৰিন্সিপাল নেওগদাক মই ফোন কৰি কৈ দিছিলোঁ যে ল'ৰা ছোৱালীখিনিক ক'ব তেওঁলোকে বেংগলোৰত যাব নালাগে, যাব লাগিব ঘূৰি আহিব আকৌ জাগিৰোডলৈকে। কিন্তু মই কি শুনিলোঁ পাছত যে চায়েন্স গ্ৰেজুৱেটৰ সংখ্যা কম। তাৰ কাৰণে আমাৰ কি হৈছে? আমি বাহিৰৰ ল'ৰা ছোৱালী ডেফিনেটলি আহিব পাৰিব। আমাৰ জাগিৰোডৰ ল'ৰা ছোৱালী গুৱাহাটীত থাকিব পাৰে, আমাৰ ল'ৰা ছোৱালীক যদি দিল্লীত কৰিব পাৰে, তাৰ ল'ৰা ছোৱালী কিয় আহিব নোৱাৰিব? মই কিন্তু সেইটোত নাই। ফাৰ্ষ্ট প্ৰায়ৰিটি ছেকেণ্ড প্ৰায়ৰিটি বুলি থাকে। জাগিৰোডৰ ল'ৰাই ফাৰ্ষ্ট প্ৰায়ৰিটি পাব লাগিব, কিন্তু ছেকেণ্ড প্ৰায়ৰিটিও বাহিৰৰ ল'ৰাই নাপাব। মই কিন্তু সেইটোত নাই। আপোনালোকৰ আগত মই আজি মুকলিকে কৈছোঁ। সেইবিলাক কথা কেতিয়াবা আহিব, সেইবিলাকত অন্তত মই নাই। আমি অসমৰ কথা চিন্তা কৰিব লাগে, আমি ভাৰতৰ কথা চিন্তা কৰিব লাগে। কাৰণ এইখিনি যে এই ইণ্ডাষ্ট্ৰী যে আহিছে, তাত মোদী ডাঙৰীয়াৰ বহুত কৰণীয় আছিল। মোদী ডাঙৰীয়াই সিদ্ধান্ত লৈছিল 50% ছাবচিডি দিব টাটা গ্ৰুপক। সেইটো পলিচি, সেইটো হ'ল পলিচি, ইণ্ডাষ্ট্ৰী অনাৰ পলিচি। 50% মানে 27,000 কোটি টকাৰ 13,500 কোটি টকা কেন্দ্ৰীয় চৰকাৰে জাগিৰোডত ইনভেষ্ট কৰিব। গতিকে মোদী ডাঙৰীয়াই কিমান ডাঙৰ কাম আমাৰ কাৰণে কৰি দিছে। গতিকে নৰেন্দ্ৰ মোদীয়ে কৰিব আৰু বাহিৰৰ ল'ৰা আহিবলৈ নিদি বুলি আমি ক্ষেত্ৰবাদ কৰিম, সেইটোতো অন্ততঃ মই ছাপোৰ্ট নকৰোঁ। মই ডেফিনেটলি ক'ম জাগিৰোডৰ ল'ৰা পঢ়া শুনা ল'ৰা আছে, তেওঁ ফাৰ্ষ্ট প্ৰায়ৰিটি পাব লাগে। জাগিৰোডৰ ল'ৰা ছোৱালী পঢ়া শুনা কৰে, তেওঁ ফাৰ্ষ্ট প্ৰায়ৰিটি পাব লাগে। কিন্তু এইটো মই কেতিয়াও নক'ম যে জাগিৰোডৰ ল'ৰাই ইয়াতে কাম কৰিব, বাহিৰৰ ল'ৰাই কাম কৰিব নোৱাৰিব। মই অন্তত নকওঁ, কাৰণ মই জানো আমাৰ বহুত ল'ৰাই ইতিমধ্যে দক্ষিণ ভাৰতত গৈ কাম কৰি আছে, গুজৰাটত কাম কৰি আছে, দিল্লীত কাম কৰি আছে। তেওঁলোক পাৰিলে ঘূৰি আহক, আমাৰ ইয়াতে আৰু ইণ্ডাষ্ট্ৰী হওক, সেইটো মোৰ আশা। কিন্তু এইটো মই কেতিয়াও নক'ম যে বাহিৰৰ ল'ৰা ছোৱালী আহি ইয়াতে কাম কৰিব নোৱাৰিব। সেইটো মোৰ দ্বাৰা নহ'ব। সেইটো কাৰোবাৰ লগত মতৰ অমিল হ'ব পাৰে, কিন্তু মই মোৰ মতত অটল। এইখিনি কথা মই আপোনালোকক কোৱাৰ সুবিধা ল'লোঁ। বেছি সময় নকৰোঁ, অলপ ফ্ৰী থাকিব খুজিছিলোঁ,
কাৰণ আবেলিৰ পৰা মই আকৌ মিটিঙৰ কাৰণে অলপ মাথা লগাই থাকিব লাগিব। আকৌ কৈছোঁ আমি আগতে 35,000 টাৰ্গেট কেতিয়াও মিটিঙত নকৰোঁ। সেইদিনা যেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিছিল, আমাৰ পেপাৰ মিলতে মিটিং হৈছিল, সেইদিনা আমাৰ 25-26,000 মানুহ হৈছিলে। মিটিঙত আমাৰ 22-23,000 হৈছিলে, আৰু আমাৰ য'ত ব্ৰিজখনৰ অপেনিং হৈছিল তাতে 2-3,000 মানুহ আছিল। সেইদিনা আমাৰ 25-26,000 মানুহ হ'ল। গতিকে এইবাৰ টাৰ্গেটটো অলপ বঢ়াই দিলোঁ, ভাবিলোঁ এইবাৰ 30,000-32,000 পাৰোঁ নেকি। মোক মুখ্যমন্ত্ৰী ডাঙৰীয়াক সুধিছিলোঁ যে বেলেগ সমষ্টিৰ পৰা অলপ কৰিব লাগিব নেকি। মই বোলে একেবাৰে নালাগে, জাগিৰোডৰ ৰাইজে এইখিনি কৰিব, আপোনালোকে ইমান জাগিৰোডৰ কাৰণে কৰিছে, জাগিৰোডৰ মানুহে এইখিনি অন্ততঃ সহায় কৰিব। গতিকে আপোনালোকক মই অনুৰোধ কৰিছোঁ, আপোনালোক যাতে কালি সকলোৱে যায়, অনুষ্ঠানটো যাতে কৌস্তভ বৃদ্ধি কৰে।